নমস্কাৰ, ভালে আছে আপোনালোক? আজি আপোনালোকক নতুন ভিডিঅ' এটা লৈ আহি আছো আৰু কি দেখুৱাম আজি ভিডিঅ'ত গম পাইছে? মৌজোল ক'ত কেনেকৈ প্ৰস্তুত কৰিছে দেখুৱাই আছো, আহি থাকক। নমস্কাৰ। এয়া আমি আহি যে কৈছিলো আপোনালোকক মৌ ক'ত প্ৰস্তুত কৰি আছো, আমি এতিয়া দেখাব আনিছো। এয়া আমাৰ প্ৰথমে চিনাকি কৰাই দিছো আমাৰ তনুৰাম বৰুৱা দা, আৰু এখেত হৈছে এজন বিশিষ্ট আমাৰ মৌ খেতিয়ক হয় আৰু গোলাঘাট জিলাৰ এজন ভাল মৌ খেতিয়ক হিচাপে তেওঁৰ নাম পৰিচিত আছে। আৰু আজি আমি দেখাওঁ আপোনালোকক তেওঁ ঘৰত কেনেকৈ মৌ প্ৰস্তুত কৰিছে, কেনেকৈ উৎপাদন কৰিছে, নহয় জানো? আপুনি মৌ ঘৰতে পুহি আছে? আপুনি কেতিয়াৰ পৰা মৌ পুহি আছিলে? মই 1991 পৰা মৌ পুহি আছে। তাৰ আগতে এনে ঘৰুৱা ভাৱে পুহিছিলো 2-4 বাৰ। হয়। 1991 পৰা আমাৰ আসাম এগ্ৰিকালচাৰ প্ৰশিক্ষণ লৈ এই প্ৰশিক্ষণ প্ৰাপ্ত হোৱাৰ পিছত তেখেতলোকৰ মানে সহায়ত অলপ ল'লোঁ। এতিয়া মই নিজৰ ঘৰত পঢ়াৰ উপৰিও বেলেগ আমাৰ কিছুমান মানে জন্ম দিছোঁ, যাৰ দ্বাৰাই মানে মৌ পালনটো কৰি মানে বহুত লোক মানে আপোনাৰ উপকৃত হ'ব পাৰিছে। আমিতো এনেই সাধাৰণতে মৌ বুলি কৈ দিয়াৰ লগে লগে আমি দোকানৰ মৌ বটলটোলৈ মনত পৰে, আৰু ধৰি লওক আমাৰ যি জংঘলত থাকে মৌ, নহয় জানো? তো আমি যে এনেকৈ ঘৰত প্ৰস্তুত কৰিব পাৰে এইটো আচলতে আমি দেখাও নাছিলো। কোনোবাই কৰে, কিন্তু ইমান আমি গৈ চকু দি নিজে দেখা নাছিলো। আৰু গোলাঘাটত যে এনেকুৱা এটা আপুনি কৰি আছে, খুব ভাল লাগিছে আমাৰ। আৰু বিশেষকৈ যে এতিয়া নতুন প্ৰজন্মই মানে এই কিছুমান বস্তু আমাৰ বিলুপ্ত হৈ যোৱা নিচিনা হৈ গৈছে, গতিকে আমি এইখিনি আজি সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছো। আপোনাৰ লগতে আমাৰ যাতে আৰু কিছুমানে এই যাতে মানে উদ্যোগটো যি মৌ যেনেকৈ পালিছে আগত যেনে আগবঢ়াব পাৰে। ইয়াতো মৌ ৰাখিছে ন? মৌ আমি ইয়াৰ পৰা আমি ৰসটো আমি উলিয়াব পাৰো। হয়। আৰু যিটো হ'ল আপোনাৰ গ্ৰোথ চেম্বাৰ বুলি কয়, যিটো সুপক্ষ, আৰু এইটো হ'ল হানি চেম্বাৰ, আৰু এইটো হ'ল টপ কভাৰ, এইখন হ'ল ইমিডিয়েট মানে আমি ৰাখিব পাৰোঁ। আৰু আপোনাৰ ভিতৰত আছে ইয়াৰ এটা ইনাৰ কভাৰটো তলত আপোনাৰ সম্পূৰ্ণ ইয়াত চেম্বাৰ হিচাপত আপোনাৰ গোটেই বস্তুখিনি থাকে ন? হয়। এই তেওঁৰ বাৰীত সকলো জেগাতে প্ৰায় মৌ বাকচবোৰ ৰাখি গৈছে। এনেকৈ ঘৰত আমি ৰাখিব পাৰিম। ইয়াত যিমান বাকচ দেখিছে আপোনালোকে, সকলোখিনি বাকচতে তেওঁ মৌৰ আছেই বৰ্তমান। কিছুমান বাকচ মৌৰ ৰস উলিয়াইছে, কিছুমানত আকৌ পৰিপূৰ্ণ হৈ আছে মৌৰ ৰসেদি। এয়া দেখিছেনে? এই মৌৰ বাকচ আমি এনেকৈ ঘৰৰ বাৰীত আমি থব পাৰো, মানে বাৰীখনত ধুনীয়াকে থৈ দিব পাৰি ন? হ'ল আপোনাৰ ইণ্ডিকা জাত, এই জাতটো আমি ইয়াত ৰাখিছোঁ। আৰু আমি এটা জাত ৰাখিছোঁ আপোনাৰ এইটো জামুগুৰি হেৰি বা বিভিন্ন জেগাত আমি ৰাখিছোঁ। আৰু এইফালে কি বুলি কয় এলগমৰ ওচৰত আমাৰ সৰিয়হ খেতিত তাত ৰাখিছোঁ। তাত মানে কি হয়, এইটো মোৰ পৰা আপোনাৰ এটা বাকচৰ পৰা 12 পৰা 16 কেজিলৈকে ৰস পাওঁ। মানে এবাৰত নহয়, গোটেই ছিজনটোত। এক বছৰ ন? এক বছৰত 12 পৰা 16 কেজিলৈকে আমি পাওঁ। অতি ভালকে আপডাল কৰিলে তাতকৈ অধিক পাব, কিন্তু 12 পৰা 16 কেজি আপুনি পাব, এইটো খাটাম। মানে ওচৰত যদি আপোনাৰ ফুল থাকে বা যদি সৰিয়হ খেতি থাকে, তেতিয়া বেছি ভাল হয় নেকি ৰসৰ ক্ষেত্ৰত? তেতিয়া ৰসটো বেছিকৈ পাব। হয়। আৰু তাৰপিছত আমি যিটো ৱেষ্টাৰ্ণ প্ৰজাতি এটাও কৰি আছো, সেই তাৰ পৰা কিন্তু এটা মাহৰ পৰা আপোনাৰ 20 কেজিৰ ওপৰত ৰসটো পাইছে। ইয়াতকে অলপ ডেভেলপ হয় মানে। তাৰমানে আমাৰ মৌ মাখিৰো জাত কেইবাটাও থাকে নহয়? তিনিটাটো আমি পালন কৰি আছো। তাৰে এটা হ'ল মানে চেৰেনা ইণ্ডিকা, এইটো ভাৰতীয় মৌটো। আৰু এইটো ইটালিয়ান মৌটো, যিটো মানে আমি এপিচ মেলিফেৰা বুলি কয়, সেইটো জাতৰো পালন কৰি আছো। তাৰ ৰসটো প্ৰডাকশ্যন বেছি, আপোনালোকে দেখিব। সেইটো হৈছিলে হানি চেম্বাৰ। ইয়াত হানি নাথাকে তাৰমানে? এইটো নাথাকে, এইটোত অকল পোৱালি থাকিব। এইটো প্ৰডাকশ্যনৰ কাৰণে ৰাখি থৈছে ন? মানে যোনটো বি প্ৰডাকশ্যন, মানে ইয়াত হানিটো নাথাকে। ইয়াতে মানে অকল বিটো প্ৰডাকশ্যন হ'ব, আৰু ইয়াৰ পৰাই আমি সঁচখিনি বিক্ৰী কৰোঁ। অ'কে, আপোনালোকে ইয়াৰ পৰা তাৰমানে এই যোনটো আমাৰ ইয়াৰ এতিয়া মানে বিটো যোনটো, মানে এইটো বিটোৰ পৰা আমি অকল সঁচটোৱে বিক্ৰী কৰোঁ। ইয়াতে ইয়াৰ পোৱালি আছে দেখিছে। এনেকুৱা আপোনাৰ 4টা বিচনীৰ সৈতে, ৰসৰ সৈতে, আপোনাৰ ৰাণীৰ সৈতে, পোৱালিৰ সৈতে যদি আমি বিক্ৰী কৰোঁ, এটা জাক মানে নতুনকৈ আপোনাৰ কোনে পুহিব।
ইয়াত যদি কাৰোবাৰ প্ৰয়োজন আছে, যদি কোনোবাই এই মানে আমাৰ মৌ উৎপাদন কৰিব বিচাৰি আছে, তেতিয়া ইয়াৰ পৰা এনেকৈ মৌ মানে আপোনাৰ ইয়াৰ আধাখিনি মানে ইয়াত 8টা ফ্ৰেম আছে। হয়, ইয়াৰ পৰা 4টা ফ্ৰেম আপোনাৰ ৰাণীৰ সৈতে তেওঁলোকক বিক্ৰী কৰা হয়। বা কোনোবাই ভাবে যদি নহয় মই সকলো মৌ বা কিনিম, হয় হয়, তেতিয়াহ'লে এই 8টা ফ্ৰেম এইটো এনেকৈ বাকচৰ লগত লৈ যাব পাৰিব তেওঁলোকে। ঠিকে আছে, এইবিলাক হ'ল আপোনাৰ বিক্ৰী কৰিবৰ কাৰণে আমি হয় এইটো চিষ্টেমত ৰাখিছোঁ। ইয়াত অকল মানে আপোনাৰ আমাৰ মৌ মাখিৰ পোৱালি প্ৰডাকশ্যন কৰিছে ইয়াত ন? আৰু আমি হানি প্ৰডাকশ্যন য'ত কৰি আছোঁ, জামুগুৰি হয় বা বিভিন্ন জেগাত আমাৰ ফাৰ্ম আছে। সেই ফাৰ্মবিলাকত আমাৰ মানে হানিটো প্ৰডাকশ্যন। ইয়াত খালি আপোনাৰ অকল পোৱালিটো প্ৰডাকশ্যন কৰিছোঁ। আমি ৱেষ্ট বেংগল পঠাইছোঁ, অৰুণাচল পঠাইছোঁ, এনেকৈ বক্সৰ সৈতে মানে এই পোৱালিটো আমি বিক্ৰী কৰোঁ। এয়া যে যিমান দেখিছোঁ আপোনাৰ বাৰীত এই বাকচবোৰতো গোটেইখিনি মৌ মাখি আছে। এনেকৈ ঘৰত ৰাখি থ'ব পাৰিব আপোনালোকো, যদি কোনোবাই পুহিব বিচাৰে। আমি সম্পূৰ্ণ তথ্য দি দিম তলত। যদি কোনোবাক মানে তেওঁলোকে মৌ মাখি এনেকৈ কমাৰ্চিয়েলি পুহিব বিচাৰে, বা তেওঁলোকে যদি ঘৰত কোনোবাই যে আমি মৌজোল ঘৰৰ পৰা উৎপাদন কৰি খাম, তেনেকৈও পাৰে নিবৰ কাৰণে। এনেধৰণে আপোনালোকে বাকচ, আৰু বাকচটো ইয়াতে উপলব্ধ হ'ল, আপোনাৰ ইয়াতে পাৰিব ন? আপোনালোকে মানে ইয়াত নিজে বনাই লয় ন? এটা কাম কৰক, আপুনি আমাক এটা চেম্বাৰ দেখাই দিয়ক কেনেকৈ ধৰণে ফিট কৰে। আমাক বক্স এটা দেখাই দিয়কচোন। এইটো মানে আমি যিটো বক্স বনাইছোঁ, এইটো মানে আপোনাৰ এইটো হ'ল আপোনাৰ শিশু কক্ষ। আপোনালোকক যেনেকৈ দেখাইছিলোঁ পোৱালি চেম্বাৰটো, ইয়াতে মানে এনেকৈ আপোনাৰ 8টা ফ্ৰেম থাকিব। তাৰ ওপৰত আপোনাৰ এই বস্তুটো থাকিব, এই বস্তুটো থাকিব, এইটোত আপোনাৰ হানি থাকিব। ইয়াতো ঠিক এনেধৰণৰ আপোনাৰ 8টা ফ্ৰেম থাকিব। ইয়াতে মানে চাকটো ল'ব ন তাতে? ইয়াতে এনেকৈ ইটোৰ পিছত সিটো হয়, এনেকৈ 8টা ফ্ৰেম থাকিব। এইখিনিৰ পৰা ইয়ালৈকে 8টা ফ্ৰেম থাকিব। আৰু এই 8টা ফ্ৰেম এবাৰ কটাৰ পিছত আপোনাৰ প্ৰায় 2 কেজি ৰস লয়। এইটো এবাৰ কাটিলে আৰু আপোনাৰ মানে এই 8টা ফ্ৰেম কাটি দিয়াৰ পিছত প্ৰায় ইয়াত 2 কেজি আমি মৌজোল পাম, নহয় জানো? ঠিক আছে, আৰু ইয়াৰ ওপৰ বক্সত এইটো থাকিব ন? এইটো থাকিব আপোনাৰ ইনাৰ কভাৰ, তাৰপিছত এইটো আপোনাৰ থাকিব ইয়াতে আপোনাৰ টপ কভাৰ। এতিয়া এইটো বক্সটো কমপ্লিট হৈ গ'ল। এনেকৈ ইয়াত আমি যদি লৈ যাওঁ, এইটো পৰ্যায়েদি আমি ইয়াক মানে বক্সটো কৰি মানে আমি ধুনীয়াকৈ ৰাখি দিলে ইয়াত মানে মৌ পুহিব পাৰিম মানে। আৰু ইয়াত এইখন দৰ্জা ন? এইখন আপোনাৰ কুইন গেট, এখন জপনা থাকিব। এইখন জপনা থাকিব, এইখনেদি সোমোৱা ওলোৱা কৰি থাকিব তেওঁলোকে। কিন্তু ৰাণীজনী পলাই যাব নোৱাৰে, আৰু ৰাণীজনী ইয়াৰ ভিতৰতে থাকিব লাগিব। ঠিক আছে, কিবা কাৰণত পলাব বিচাৰিব পাৰে। হয় হয়, কিন্তু সেই তাত বন্ধ হৈ থাকে। আপোনালোকে দেখিলে আমি মৌ মাখি বক্সটো কেনেকৈ বনাব লাগিব দাদাই দেখুৱাই দিলে আমাৰ। আৰু ইয়াৰ পিছত আমি এটা দেখুৱাম যে মৌ কেনেকৈ উৎপাদন কৰিলে বক্সত আছে, আৰু মৌজোলৰ আমি সোৱাদ লৈ আছোঁ। ভিডিঅ'ত থাকক, দেখুৱাই আছোঁ। এই প্ৰথমে আমি ধোঁৱা দিব লাগিব ন তাতে? অকণমান ধোঁৱা সিহঁতৰ কাৰণে দৰকাৰ হয়। এই ধোঁৱাটো পালে মানে ইয়াত কাৰ্বন মনক্সাইড আছে যে, সিহঁতে মানে ভয় খাই অকণমান আঁতৰি দিব। গতিকে আমি অকণমান ধোঁৱা সিহঁতৰ তাত দিব লাগে। এনেকৈ প্ৰস্তুত কৰি ল'ব লাগিব। আৰু আমি এতিয়া যেতিয়া মৌ মাখিৰ ৰস উলিয়াব যাওঁ, এই টুপিটো দেখিছোঁ যে এইটো পিন্ধি ল'ব লাগিব নেকি? হয়, এই দাদাই এতিয়া টুপি পিন্ধি লৈছে, চাওক। এতিয়া টুপি পিন্ধি ল'লে দাদাই। আৰু আমি হাততো আৱশ্যক অনুযায়ী গ্লভছ পিন্ধি ল'ব পাৰোঁ। গোটেইটো আমি যুদ্ধত যোৱাৰ আগতে যাব লাগিব আৰু সম্পূৰ্ণ মানে ৰেডি হৈ যাব লাগিব আৰু। এই চাওক দাদা গৈ আছে বৰ্তমান। এতিয়া ধোঁৱাটো দি সিহঁতক মানে অলপ ভয় খুৱাই লৈছোঁ। আপোনাৰ অকণমান ভয় খুৱাই নল'লে আপোনাক এটেক কৰিব। তাৰপিছত আমি খুব লাহে লাহে খুব সাৱধানে, যাতে সিহঁতে দুখ নোপোৱাকৈ আমি এখন মৌ মাখিৰ ৰস কেনেকৈ উলিওৱা হয় এয়া চাওক, এই লাইভ দেখাই আছোঁ। শব্দ একদম শব্দতে মানুহ ভয় খাই পলাই যাব আৰু যি শব্দ দিছে, বাঘৰ গুজৰণি নিচিনাকৈ দিছে আৰু শব্দখিনি। এইটো মানে এটা আপোনাৰ ৰসে পৰিব নাপায়। এইয়া চাওক, এইটো ৰস মৌজোল। এয়া চাওক, এইটো সম্পূৰ্ণ একদম পিয়'ৰ, যি পিয়'ৰ হানি বুলি কয়, পিয়'ৰ হানি দেখুৱাই আছোঁ আপোনালোকক আজি।
এয়া সম্পূৰ্ণ এয়া পিয়ৰ হানি এয়া ৰসেৰে ভৰপূৰ হৈ আছে একদম মিঠা আৰু একদম এয়া ৰসেৰে ভৰপূৰ হৈ আছে এয়া এখেতৰে টুপিটো পিন্ধি লৈছে এই টুপিটো পিন্ধাকে আহিলে অকণমান দিগদাৰ কৰিব গতিকে টুপিটো পিন্ধি আহিব লাগিব আমি এয়া চাওক এয়া পিয়ৰ হানি এয়া আৰু এটা উলিয়াইছে দাদাই একদম পিয়ৰ হানি চাওক 100% পিয়ৰ হানি এয়া 100% পিয়ৰ মৌ ৰস আজি দেখিলোঁ চকুৰ আগত প্ৰথমতে ইয়াৰ ওপৰত যি চিল আছে এইখিনি আমি কাটি দিব ইয়াৰ ভিতৰত মানে ৰসটো সিহঁতে পূৰা চিল কৰি থয় এইটো আপোনাৰ কাটি এতিয়া এনেকৈ ৰসটো উলিয়াব পৰা কৰিব এইটো আমি সম্পূৰ্ণ চিলটো কাটিলোঁ এতিয়া চিলটো কাটি লোৱাৰ পিছত ইয়াৰ পৰা আপোনাৰ এই মেচিনটো এই মেচিনটোত আমি কেনেকৈ এতিয়া ৰসটো উলিয়াম আপুনি দেখুৱাব এইটোৰ পৰা আপোনাৰ ৰসটো ওলাব এইটো ইয়াত ভৰাই আপোনাক যদি ঘূৰাই দিওঁ এইটো হ'ল হেণ্ড মেচিন এটা এতিয়া সেইফালে তলফালে চাওক আপোনাৰ ৰসটো চাওক এনেকৈ এইটো সম্পূৰ্ণ বিশুদ্ধ মৌজোল আমি টিভি এডত দেখি থাকোঁ কিন্তু আপোনালোকক আজি একদম মই ৰিয়েলিটিত যোনটো কয় ৰিয়েলিটিত দেখুৱাই দিছোঁ আজি ইয়াত আহি এয়া চাওক এয়া বিশুদ্ধ মৌজোল এই বটলত জমা হৈ আছে ইয়াত অকণো কোনো মানে একো মিক্স নাই ইয়াতে যোনটো 100% বুলি কয় 100% পিয়ৰ হানি এয়া চাওক এই আমাৰ গোলাঘাটতে প্ৰস্তুত হয় 100% পিয়ৰ হানি আজি একদম আপোনালোকৰ কাৰণে আহি ইয়াত মৌ মাখিৰ কামোৰো খালোঁ এটা ভাল লাগিছে খুব আৰু কিন্তু আপোনালোকক দেখুৱাই এয়া দেখিছে নহয় এয়া চাওক চাক দুখন আকৌ দেখাই দিছোঁ আপোনালোকক এই দুখন চাক আপোনাৰ একেদৰে থাকিলে ইয়াতো কোনো মানে হানি বিঘিনি নাই হোৱা খালি মাত্ৰ ইয়াৰ পৰা আমি ৰসটো উলিয়াই দিলে তাৰ পৰা আৰু এতিয়া এইকেইটা চাক আমি আকৌ তাত পুনৰ থৈ দিম এইকেইটাৰ পৰা আমি বাৰে বাৰে ৰস উলিয়াই থাকিব পাৰিম এইকেইটা এবাৰ বনোৱাৰ পিছত আমি 3 বছৰলৈকে এবাৰ ৰসটো পাই থাকিম হয় এনেধৰণে ৰসটো উলিয়াম আকৌ ৰাখিম আকৌ ৰসটো উলিয়াম আকৌ ৰাখিম সৰিয়হৰ দিনত আপোনাৰ প্ৰায় 10 দিনৰ মূৰে মূৰে আমি ৰসটো উলিয়াই থাকিব পাৰিম 10 দিনৰ মূৰে মূৰে ৰসটো উলিয়াই থাকিব পাৰিব এয়া চাওক দাদাই ধুনীয়াকৈ আমাক মৌ মাখি উলিয়াই দেখুৱালে কামোৰো খালোঁ ইয়াত ভাল লাগিলে এবাৰ এটা কথা কৈ আছোঁ এইটো আমি প্ৰথমে মৌজোল এইটো খাই লওঁ নি বাৰু এইটো চাওক একদম পিয়ৰ হানি এইটো 100% পিয়ৰ হানি খাইছোঁ দেই মোক আদি কিছু ধুনীয়া মিঠা লাগিছে আপোনালোকো আহিব ইয়ালৈ এইটো দাদাক সুধিম আৰু এতিয়া আমি যদি ইয়াৰ পৰা যদি মৌটো উৎপাদন কৰি যেতিয়া আমাৰ মৌ ৰসটো আহি যায় পঠাইছে মানে কিমান হৈ আছে দাম কিমান হৈ আছে তাইলে বাহিৰত পঠাখিনি আমিতো আপোনাৰ ধৰক ৱেষ্ট বেংগল যিখিনি ৰস পঠাইছিলোঁ তেওঁ হ'লচেলেই 600 টকা হ'লচেল 600 টকা তেওঁলোকৰ তাত মানে 700-800 1000 টকা আৰু আমি গম পোৱা মতে ওচৰৰ ৰাজ্য নাগালেণ্ডত তাত মানে 1000 টকা কেজি আৰু আমি চাইডতে কাৰ্বি আংলং ডিপুত তাতে আপোনাৰ 1200 টকা কেজি মেডাম এগৰাকী আমাৰ ইয়ালৈ গ'লে ইউনিভাৰ্চিটি আণ্ডাৰ তেখেতে কৈছে যে আমাৰ তাত 1200 টকা কেজি মৌজোল তো কোনোবাই যদি কেতিয়াবা যদি মৌজোলো কিনিব বিচাৰে আপোনাৰ লগত যোগাযোগ কৰি আহিব পাৰিব আৰু কোনোবাই ট্ৰেইনিং কৰিলেও আহিব পাৰিব গতিকে গোটেইখিনি আপোনালোকে গম পালে যে মৌজোল কাক বা যদি দৰকাৰ হয় ফোন নম্বৰ তলত ফোন কৰি ল'ব মৌজোল পিয়ৰ 100% পিয়ৰ মৌজোল ইয়াত পাব আৰু লগতে কোনোবাই এইটো যদি আপোনালোকে বিজনেছ হিচাপত ল'ব বিচাৰে তেতিয়া আপোনালোকে ব্যৱসায়িক মানে ভিত্তিটো এইটো কৰিব পাৰিব গতিকে ফোন নম্বৰ তলত আছে দাদাৰ ফোন নম্বৰ তলত আছে যোগাযোগ কৰি ল'ব আৰু আজিকালি আপোনালোকে দেখিলে কি ধৰণে আমি আপোনালোকক দেখালোঁ মৌ কেনেকৈ উৎপাদন হয় কেনেকৈ প্ৰস্তুত হয় তাৰপিছত মৌ জোল কেনেকৈ হয় তাৰপিছত খাওঁ কেনেকৈ আমি গোটেইখিনি দেখুৱালোঁ আপোনালোকক গতিকে আপোনালোকে যদি কোনোবা ইচ্ছুক হয় এই মৌ যদি উৎপাদনত যদি আপোনালোকে জড়িত হ'ব বিচাৰে মই ডেছক্ৰিপশ্যনত তেওঁৰ নাম্বাৰ দি দিম আৰু আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব আৰু যাতে আগন্তুক দিনত আপোনালোকৰ ইকনমিকেলি ডেভেলপ হ'ব পাৰে তাকে আশা ৰাখিলোঁ আকৌ পুনৰ আমি নেক্সট ভিডিঅ'ত লগ পাম বাই বাই